মৰ্নিং মই পৰি আজি পুনৰবাৰ মোৰ এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই মুখ ধুই গা পা ধুই ৰেডি হৈ লওঁ, তাৰপৰা মই কি কৰি যাম দেখাম আপোনালোকক। তাৰপৰত মই দাঁত ব্ৰাছ কৰি মুখখন ধুই ঘৰ সৰাত লাগি গ'লোঁ। আনদিনাৰ দৰে আজি মই ৰুমকেইটা ধুনীয়াকৈ সাৰি চাফ চিকুণ কৰি ল'লোঁ। ৰাস্তাটো নতুনকৈ বনাইছিলে যে সেইকাৰণে বহুত ধূলি হৈছে। ডিউটিৰ পৰা আহিব হৈছে, সেইটো কাৰণে মই দৰ্জাখনৰ ওপৰৰ ছাইডটো খুলি থ'ম। ইপিনে চাওকচোন কেৰেলাত আজি মৰ্ণিঙৰ ভিউজটো, ইমান ৰ'দো নাই, ইমান মানে বতৰটো কিবা ক'লা কৰি থৈছে। হাই, এইজনী কেৰেলা লিটল গাৰ্ল আমাৰ ৰুমৰ দাঁতিতে থাকে, তাই স্কুল যাব ওলাইছে। খানা Yes, এন্না কাৰী dosa and sambar. বাই। Bye. মুখ ধুই গা চা ধুই ৰেডি, ধূপ ধূনা দি ল'লোঁ। এতিয়া মানুহজন ডিউটিৰ পৰা আহিব হৈছে। এতিয়া খানা বনাব লগ। আজি খানাত কি বনাওঁ আপোনালোককো দেখাই যাওঁ। মানুহজন ডিউটিৰ পৰা আহিলে দেই, কলডিল এটা লৈ আনিছে। পনীৰ খাম বুলি এয়া গাখীৰ 2 পেকেট আনি থোৱা হৈছিলে। মানুহজনে ডিউটিৰ পৰা আহিয়ে চাহ অকণমান খাই পনীৰ বনোৱাত লাগি গ'ল। এয়া গাখীৰ 2 পেকেট এতিয়া মানুহজনে গৰম কৰিব লৈছে। আমি গাখীৰ ফাটিবৰ কাৰণে নেমু ইউজ কৰোঁ, আপোনালোকে ভিনেগাৰ ইউজ কৰিম বুলি ক'লেও পাৰে। মই ভিনেগাৰ দি খোৱা নাই বাৰু আজিলৈকে, নেমু দিয়ে খাইছোঁ। কেৰেলাত যিহেতু কাজি নেমুটো পোৱা নাযায়, আমি প্ৰায় গোল নেমু দিয়ে খাওঁ পনীৰ। গাখীৰ পেকেট আনি থোৱা টাইম হোৱাৰ কাৰণে চাওকচোন অলপ ফাটিয়ে গৈছিলে। একো নাই বাৰু, পনীৰ বনাবলৈ এনেও ফাটিবই লাগিব গাখীৰ। এয়া 2 পেকেট গাখীৰ এনেদৰে অলপ গৰম হ'বলৈ দিম। এইপিনে চাওকচোন আমাৰ গৰম হ'লেই এতিয়া মানুহজনে কাটি মানে কি চেপি থোৱা নেমু ইয়াত এড কৰিছে। আপোনালোকে ভিনেগাৰ দিওঁ বুলি ক'লেও পাৰিব। এইপিনে আমাৰ ধুনীয়াকৈ ফাটি গৈছে, পনীৰ বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া আমি এইখিনি নমাই অলপ ঠাণ্ডা কৰি ভাল চাফা কাপোৰ এখনত চাকি ঠাণ্ডা পানীৰে 3-4 বাৰমান ধুই ল'ম। ঠাণ্ডা পানীৰে এইটো কাৰণে ভালকৈ ধুব লাগে যাতে নেমুৰ টেঙা সোৱাদটো নাথাকে, নহ'লে পনীৰখিনি খাবলৈ অলপ টেঙা টেঙা লাগে। সেইটো কাৰণে ভালকৈ 2-3 বাৰমান ধুই ল'ব। আপোনালোকে পনীৰ বনাবলৈ হয়তো বহুতে জানেই, আমি কেনেদৰে বনাওঁ সেইটোকে আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন ভালদৰে চাকি চেপি ল'লোঁ। এয়া আমাৰ পনীৰ ৰেডি। এইখিনি এতিয়া মই ভালদৰে ফ্ৰাই কৰি ল'ম। আনহাতে মই কুকাৰত আলু বইল হ'বলৈ দিছোঁ। এইপিনে এতিয়া কেৰাহীখনত তেল দি তেলখিনি অলপ গৰম হ'বলৈ ৰৈছোঁ। কিছুমানে পনীৰ কেঁচাকৈও খাই ভাল পায়, মই বাৰু ফ্ৰাই কৰিয়ে লওঁ। ফ্ৰাই কৰি ল'লে অলপ কালাৰটো দেখিবলৈ ধুনীয়া হয়। আপোনালোকে ফ্ৰাই কৰিম বুলি ক'লেও পাৰে বা কেঁচাকৈ লওঁ বুলি ক'লেও পাৰে। পিনে মোৰ তেল গৰম হৈছে, তেলখিনি গৰম হ'লে ভাল আৰু। মোৰ তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল। এতিয়া মই পনীৰখিনি ইয়াত দি দিম। দেখিছেনে, বেছি ফ্ৰাই নকৰিলেও হয়, অলপ কালাৰটো উঠাকৈ ফ্ৰাই কৰিম আৰু। এইখিনি দি দিছোঁ। দোকানত কিনাতকৈ ঘৰত বনাই খালে বেছিয়ে ভাল লাগে খাবলৈ। আপোনালোকে এনেদৰে বনাই খাবচোন, ভাল লাগে খাই। আমি ভাল পাইছোঁ, আপোনালোকেও হয়তো ভাল পাব পাৰে। এইপিনে মোৰ পনীৰ ফ্ৰাই কৰি ৰেডি হৈ গ'ল। বনাবৰ কাৰণে মই এয়া ডাঙৰ চাইজৰ বিলাহী এটা কাটি ল'লোঁ। এইপিনে কেঁচা মটৰখিনি এনেদৰে উলিয়াই ল'লোঁ। এইপিনে পিঁয়াজ, জলকীয়া, তেজপাত, মই ডাঙৰ চাইজৰ আলু এটা বইল কৰি ল'লোঁ। আপোনালোকে আলু হয়তো সৰহকৈও দিব পাৰে, কমকৈও দিব পাৰে। তেজপাত মই এখিলা দিছোঁ, মই তেজপাতৰ সোৱাদটো ইমান এটা ভাল নাপাওঁ। এইখিনি মই তৈয়াৰ কৰি ল'লোঁ। এতিয়া ব'লক পনীৰ বনাওঁ। পনীৰ ফ্ৰাই কৰা কেৰাহীখনতে তেল থাকি গ'ল, সেই তেলতে মই পিঁয়াজ আৰু তেজপাত, জলকীয়াখিনি অলপ কালাৰ উঠাকৈ ভাজি ল'ম। ইয়াত
মই অকণমান গোটা জিৰা দিছোঁ। পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ নোহোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম, যাতে কেঁচা গোন্ধটো নোলায়। নহ'লে কিছুমান চব্জিত পিঁয়াজৰ কেঁচা গোন্ধটো পোৱা যায়। লগতে মই এটা ইলাচি যোগ কৰিছোঁ। ইলাচিটো দিলে অকণমান সোৱাদটো বেলেগ হয় আৰু গোন্ধটো বেলেগ আহে। লাহে লাহে আমাৰ পিঁয়াজৰ কালাৰ উঠিছেগৈ। এতিয়া মই এড কৰিম বিলাহী। বিলাহীখিনি সিজি থাকোঁতে মই ইয়াত হালধি দিছোঁ। এইখিনি অকণ গৰম মছলা, ধনিয়া গুড়ি, অকণমান ৰেড চিলি। নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব। বেছি চোকা হ'লে হয়তো খাব বেয়া পায় বহুতে। মই নিমখটো সদায় কম হ'লেই ভাল পাওঁ, লাগিলে দিয়ে খাম, চোকা হ'লে খাব মন নাযায়। দেখিছেনে পিঁয়াজৰ কালাৰ ধুনীয়া হৈ পৰিছে। বিলাহীখিনি সিজি থাকোঁতে ইয়াত মই কেঁচা মটৰখিনি দি দিছোঁ। এতিয়া মই এড কৰিম বইল কৰি থোৱা আলু। এয়া চাওকচোন, মই আলুখিনি দি দিছোঁ। আপোনালোকক মই কৈছোঁৱেই আমি দুজনেই মানুহ, সেইকাৰণে আমি ডাঙৰ চাইজৰ এটা আলু বইল কৰি লৈছোঁ। আপোনালোকে হয়তো তাতকৈ বেছি দিওঁ বুলি ক'লেও দিব পাৰে। আমি যিহেতু মানুহ দুজনহে, সেইটো কাৰণে আমি ডাঙৰ চাইজৰ এটাই দিছোঁ আলু। এয়া চাওকচোন, আলুখিনি দি মই ভালদৰে লৰাই লৈছোঁ, যাতে মছলাখিনিৰ লগত আলুখিনি ধুনীয়াকৈ মিলি যায়। এইপিনে অলপ দেৰি এনেদৰে সিজিবলৈ দিয়াৰ পাছত ইয়াত পানী এড কৰিম। বইল কৰি থোৱা আলু যিহেতু ভালদৰে সিজিয়ে আছে, হ'লেও মছলাখিনিৰ লগত অলপ ভালদৰে সংযোগ হৈ লওক, তাৰপিছতে পানী এড কৰিম। এইপিনে কথা পাতি থাকোঁতে মই নিমখ দিবলৈ পাহৰি গৈছিলোঁ। নিমখ দি দিছোঁ এতিয়া। আপোনালোকে সোৱাদ অনুযায়ী দিব আৰু নিমখ। পনীৰখিনি পাতি মই বাহিৰত কাম এটাৰ কাৰণে গুচি গ'লোঁ। মোৰ পনীৰো আজি অকণমান কালাৰটো বেছি উঠি গ'ল। এয়া মোৰ চব সিজি গৈছে, আলুখিনিতো বইল কৰিয়ে লোৱা হৈছিলে। এইপিনে এতিয়া মই পানী এড কৰিম। পানীখিনি মই বেছি দিয়া নাই, অলপ গ্ৰেভি কৰি খাম। ফ্ৰাই কৰি থোৱা পনীৰখিনিৰো এড কৰি দিলোঁ। আজি পনীৰখিনি অলপ বেছিকৈ কালাৰ উঠি গ'ল। পাছ চাইডে মই কামটোত গুচি গ'লোঁ, কেৰাহীখন পাতি। এইখিনি এতিয়া অলপ উতলিবলৈ দিম। পনীৰখিনি ৰেডি হয় মানে মই ভাতটো এয়া বহাবলৈও ৰেডি কৰি ল'লোঁ। ধুই পখালি লওঁ। এইপিনে চাওকচোন, আমাৰ পনীৰ ধুনীয়াকৈ উতল আহিবলৈ ষ্টাৰ্ট হৈ গ'ল। মই এইপিনে আলু দুপিচমান ভাঙি দিছোঁ, অলপ যাতে গ্ৰেভি হওক। পানীখিনি ইমান হেৰিকৈ নথওঁ, অলপ গ্ৰেভি হোৱাকৈ থ'ম আৰু তেনেকৈ খাবলৈ ভাল হয়। খাই কেনেকুৱা লাগিছে? মজা।
ভাত পানী খাই আজৰি হৈ ল'লোঁ। আপোনালোকেও খোৱা বোৱা কৰিলেই চাগে ন, যিহেতু 10টা বাজিয়ে গ'ল। আন দিনৰ দৰে মোৰ এই আজি সৰু মিনি ব্লগটো আশা কৰোঁ সকলোৰে মৰম দিব। আজিলৈ মোৰ মিনি ব্লগটো ইমানতে মই সামৰণি মাৰিছোঁ। যদি ভাল পাই চাই লাইক এটা কৰি দিব।